সেক্স কেনেকৈ আৰম্ভ কৰিব লাগে বা সেক্স কেনেকৈ কৰিব লাগে। সেক্স প্ৰথমবাৰেই হওক বা দ্বিতীয়বাৰেই হওক ইয়াক সঠিকভাৱে কৰাটো বহুত কঠিন। সঠিকভাৱে সেক্স কৰিলে পতি পত্নীৰ সম্পৰ্কটো অতি ঘনিষ্ঠ হয়, কিন্তু বহুত মানুহে নাজানে যে সেক্স কেনেকৈ কৰিব লাগে বা কেনেকৈ সেক্স কৰিলে নিজৰ পাৰ্টনাৰজনীক সুখী কৰিব পাৰিব। সেক্সৰ সন্দৰ্ভত বহুতো প্ৰশ্ন উত্থাপন হয়, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে কেনেদৰে সেক্সুৱেল লাইফটো সঠিকভাৱে উপভোগ কৰিব পাৰি তাৰ সম্পৰ্কত এটা কথা আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সেক্স কৰাৰ আগত এইটো কথা স্পষ্ট কৰি ল'ব লাগে যে আপোনাৰ পাৰ্টনাৰজনী সেক্স কৰাৰ কাৰণে ৰাজি আছেনে নাই। সেক্স কৰাৰ প্ৰথম নিয়মটো হৈছে আপোনাৰ সংগীজনীৰ মনটো ভালদৰে বুজি লোৱাটো। সকলো মানুহৰ একে সময়তে সেক্স কৰাৰ বাবে সাজু নাথাকে, সেয়েহে আপোনাৰ সংগীগৰাকীক আগতীয়াকৈ সুধি ল'ব লাগে বা আপুনি অলপ মৰম সনা স্পৰ্শ কৰিও আপুনি জানিব পাৰিব যে আপোনাৰ সংগীগৰাকী শাৰীৰিক আৰু মানসিকভাৱে সেক্স কৰাৰ বাবে সাজু আছেনে নাই। সেক্স কৰিলে আপুনি কেৱল আনন্দই উপভোগ নকৰে, লগতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত লাভ হয়। সেক্স লাইফ নাথাকিলে মানুহে বহুত হতাশাত ভুগি থাকে আৰু সেই হতাশা নাশ কৰে, কিন্তু সম্ভোগ কৰোঁতে বহুত সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে পাছত পস্তাবলগীয়াও হ'ব পাৰে, যেনে ইচ্ছা নোহোৱাকৈ প্ৰেগনেণ্ট হোৱাৰ লগতে যিকোনো সংক্ৰামক ৰোগৰ চিকাৰ হ'ব পাৰে। সেয়েহে সেক্স কৰাৰ আগতে কণ্ডম বা গৰ্ভ নিৰোধক বড়িৰ ব্যৱস্থা কৰি ল'ব লাগে। সেক্স কৰাৰ আগত নিজৰ পাৰ্টনাৰজনীৰ মনটো বুজি লৈ সেক্স কৰিব লাগে। যদি আপোনাৰ সংগীজনীয়ে সন্তান জন্ম দিবলৈ সাজু নহয়, তেতিয়া আপুনি কণ্ডম লগোৱাটো অতি প্ৰয়োজনীয়। সেক্স কৰিবৰ কাৰণে এনেকুৱা এডোখৰ ঠাই হ'ব লাগে য'ত আপোনাৰ মন আৰু শৰীৰ দুয়োটাই যাতে শান্তি পায়। সেক্স কৰিবৰ কাৰণে পাৰ্টনাৰজনীক কেতিয়াও জবৰদস্তি কৰিব নালাগে। সেক্স কৰিবৰ কাৰণে আপোনাৰ সৈতে পাৰ্টনাৰজনীৰ প্ৰেমৰ অনুভৱটো থাকিব লাগিব। যদি জবৰদস্তি কৰে তেতিয়া সেইটোক প্ৰেম বুলি নকয়, অত্যাচাৰ কৰা বুলিহে ক'ব পাৰে আৰু আইনমতে আপুনি জগৰীয়া হ'ব। সেক্স কৰিবৰ কাৰণে দুয়োজনৰে সন্মতি থাকিব লাগে, তেতিয়াহে আপোনাৰ সেক্স লাইফটো সুন্দৰ হ'ব। শাৰীৰিক সম্পৰ্ক কৰাৰ আগত আপুনি মানসিক বা প্ৰেমৰ সম্পৰ্কটো গঢ়ি ল'ব লাগিব, আৰু এনে কৰিবলৈ হ'লে আপুনি প্ৰথমে মৰমেৰে চুম্বন যাচিব লাগিব আৰু তেওঁৰ যত্ন ল'ব লাগিব, তেতিয়াহে সেক্স কৰিবলৈ মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে সেক্স কেনেকৈ আৰম্ভ কৰিব লাগে নিশ্চয়কৈ ভালদৰে বুজি পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ প্ৰিয়জনলৈ শ্বেয়াৰ নকৰিব। আপুনি নিজ মুখে বুজাবলৈ চেষ্টা কৰিব। চ' আজিৰ ভিডিঅ'টোৰ ইমানেই, ধন্যবাদ।